শিক্ষকৰ তাত থকা তথ্যটো সত্য এতিয়া কাৰণ শিক্ষকসকলকতো আমি দৰমহা দি আছো না আমি কিমান শিক্ষকক দৰমহা দি আছো আমি চৰকাৰে জানো নহয় আৰু লগতে এই যিটো কথাটো কোৱা হৈছে যে শিক্ষক তাতে এজনীয়া শিক্ষকেৰে চলি আছে ৩,০০০ লগতে পৰ্যাপ্ত শিক্ষক আছে কিন্তু বিদ্যালয়ত এজনীয়া শিক্ষকেৰে LPA চলি আছে নগৰসমূহত নগৰ বা নগৰীয়া অঞ্চলসমূহত শিক্ষক অলপ থুপ খাই আছে দূৰণিবতীয়া অঞ্চলবিলাকত শিক্ষকৰ সংখ্যা কম গাঁৱৰ কাৰণ বহু শিক্ষকে গাঁৱলৈ যাব নিবিচাৰে ইয়াৰ কাৰণে আমি ৰেচনেলাইজেশ্যনৰ এটা প্ৰক্ৰিয়া আৰম্ভ কৰিছো উইদিন দ্য ব্লকৰ ভিতৰতে প্ৰত্যেকখন বিদ্যালয়ত শিক্ষাৰ্থী অনুপাতে যাতে শিক্ষক আমি দিব পাৰো তাৰ কাৰণে ৰেচনেলাইজেশ্যনৰ প্ৰক্ৰিয়া ইতিমধ্যে আমি আৰম্ভ কৰিছো না এইটো এটা খুব জটিল সমস্যা আৰু এইটো এটা কণ্টিনিউৱাছ প্ৰচেছ আৰু কণ্টিনিউৱাছ প্ৰচেছ হোৱাৰ কাৰণে ইয়াৰ যি ইম্প্ৰুভমেণ্টবিলাক এইটো একেদিনা একে ৰাতিৰ ভিতৰতে কৰিব পৰা কাম নহয় লাহে লাহে হ'ব আৰু হৈ আছে চাওক সেই সময়ত 2017 চনত অসম চৰকাৰে সেই সময়ত সিদ্ধান্ত গ্ৰহণ কৰি তেওঁলোকে কণ্টেক্সুৱেল টিচাৰ এপইণ্টমেণ্ট দিলে শিক্ষকৰ প্ৰয়োজন আছিল চৰকাৰে সোনকালে কৰিবৰ কাৰণে খৰখেদাকে তেওঁলোকক ঠিকাভিত্তিক তেওঁলোকক দিলে এই যে 8,000 পোষ্ট ফ্ৰিজ কৰা এই কথাটো 2020 চনতহে আহিছে নাই 2020ৰ পাছত আমি ৰেগুলাৰাইজ কৰা তেওঁলোকক 2020ৰ পাছত এইখিনি শিক্ষককে যিসকলক 2017ত নিযুক্তি দিয়া হ'ল তেওঁলোককে আৰপি মতে দৰমহা দিয়াৰ সিদ্ধান্ত হৈছে 2020 চনত যিহেতু কোৱা হৈছিল 1 লাখ চাকৰিৰ ভিতৰত শিক্ষা বিভাগত যথেষ্ট বা অধিকাংশ চাকৰি দিয়া হ'ব গতিকে বৰ্তমান যদি আপুনি যিহেতু কৈছে যে আৰু শিক্ষকৰ নিযুক্তি বা নতুনকৈ নিযুক্তি দিবলগীয়া বৰ্তমান নাই গতিকে মই নাই কোৱা মই কৈছো যে মোৰ এতিয়াও উপৰঞ্চি এৰাউণ্ড 4,000 ভেকেঞ্চি আছে আৰু সেই 4,000 ভেকেঞ্চিৰ প্ৰক্ৰিয়া চলি থাকিব প্ৰক্ৰিয়া আমি ইয়াৰ এডভাৰটাইজমেণ্ট হ'ব নিশ্চিত হবে টেটটো অনুষ্ঠিত হ'ব কেতিয়া হ'ব কোন হ'ব তাৰ দিন তাৰিখ ঘোষণা কৰা আজিৰ তাৰিখত সম্ভৱ নহয় কিন্তু টেট অনুষ্ঠিত হ'ব